ৰাজ্যৰ দুটা স্থানৰ দুটা দৃশ্য। এফালে যদি যাতায়াতৰ সম্বল বাঁহৰ দলং আৰু টুলুঙা নাও, আনফালে বিধ্বস্ত পথত ৰাইজৰ জমৰ যাতনা। প্ৰথমেই দেখুৱাইছো জোনাইৰ চিমেণ্ট চাপৰিৰ ছবি, য'ত যাতায়াতৰ একমাত্ৰ সম্বল এইখন বাঁহৰ দলং আৰু এয়া টুলুঙা নাও। যুগ যুগ ধৰি চিমেণ্ট চাপৰিৰ চেঙাজান অঞ্চলৰ প্ৰায় ৩০খন গাঁৱৰ ৰাইজ এইদৰেই যাতায়াত কৰি আহিছে চুলিৰ আগত জিয়লৈ। ব্যক্তিগত টুলুঙা নাৱেৰে আহ যাহ কৰিলে চাইকেলসহ ভৰিব লাগে ২০ টকা, আৰু যদি মটৰ চাইকেল থাকে তেনেহ'লে দিব লাগে ৫০ টকা। এনেকৈ আৰু আপোনাৰ নাও মাৰি মাৰি পাৰ কৰিব লাগে। এখন নাও দেখিছে আপোনালোকে কিমান ডাঙৰ। প্ৰায় ইয়াত ১০-১২খন গাঁৱৰ মানুহ আদান প্ৰদান কৰে। ভাড়াবোৰ কেনেকৈ লয়? ভাড়া আপোনাৰ মটৰ চাইকেল হ'লে ৫০ টকা, এনেকৈ বাইচাইকেলবিলাক আমি ১০ টকা লওঁ। বেছি পানী বাঢ়িলে ২০ টকা লোৱা হয়। চৰকাৰী নাও দিয়া হৈছেনে? চৰকাৰী নাও নাই, আমাৰ ব্যক্তিগত নাও বনাই লয়। একেদৰে বাঁহৰ দলঙেৰে পাৰ হ'লে আপুনি ভৰিব লাগিব ১০ টকা। কিন্তু বাৰিষা বানে বাঁহৰ দলং উটুৱাই নিয়াৰ পিছত যাতায়াতৰ ক্ষেত্ৰত ৰাইজৰ বিলৈ নোহোৱা হয়। নাওৰে সদায় বহুত কষ্ট। বাৰিষা হ'লেতো উপায় নাই, ২ ঘণ্টা বহিব লাগে। ইমাৰ্জেঞ্চি যদি বেমাৰী এটা হয় মই আৰু মোটামুটি আপোনাৰ ২ ঘণ্টামান ইয়াতে বহিব লাগিব, উপায় নাই। ইয়াত দলঙত কিমানকৈ লয়? দলঙত এইটো যেনেবা আৰু আমাৰ ১০ টকাকৈ লয়। এতিয়া কোনে বনাইছে দলংটো? দলংটো আমাৰ এই ঘাটুৱাই লৈ বনাইছে। কি ক'ম, আমি জংঘলীয়া মানুহ হৈ গ'লোঁ। চৰকাৰে আমাৰ ওচৰতো নাহে, আমাক ঘূৰিও নাচায়। টুলুঙা নাৱেৰে পাৰাপাৰ হওঁতে দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছে কেইবাজনো লোকে। সেয়ে ৰাইজৰ চৰকাৰলৈ আহ্বান, আমাক যাতায়াতৰ ক্ষেত্ৰত সুব্যৱস্থা কৰি দিয়ক। ইয়াত দলংটো নচলে, অকল ৪-৫ মাহমান চলে, তাৰপিছত নাৱে অহা যোৱা কৰিব লাগে। এতিয়া তেনেকৈ দুৰ্ঘটনা হৈছে নেকি নাৱেৰে অহা যোৱা কৰাৰ পিছত? হৈছে ইয়াত তিনিটা হ'ল। মানুহ মৰিছে? মানুহ মৰিছে। কি ক'ব চৰকাৰে? এতিয়া আমি চৰকাৰক ইয়াৰ পৰা আমি কিবা এটা আমাক সুবিধা বিচাৰিছোঁ। ইফালে কাৰ্বি আংলঙৰ বকলীয়া ঘাটৰ হাতীপুৰা গাঁৱত এটা বিধ্বস্ত পথে ৰাইজক জ্বলা-কলা খুৱাইছে। নিৰ্মাণৰ ২ বছৰৰ পিছতে আকৌ ভাগি ছিগি জৰাজীৰ্ণ হৈ পৰিছে কোটি কোটি টকা খৰচ কৰি লোক নিৰ্মাণ বিভাগে নিৰ্মাণ কৰা ৫ কিলোমিটাৰ পথ। চাওক, যিফালেই চাই সেইফালেই কেৱল প্ৰকাণ্ড গাঁত। ৰাইজৰ অভিযোগ, বালি কঢ়িওৱা ট্ৰাকৰ বাবেই বিধ্বস্ত হ'ল পথছোৱা। কাৰণ পথৰ পৰিবহণ ক্ষমতাতকৈ ৪ গুণ অধিক ওজনৰ বালিৰ ট্ৰাক চলাচল কৰে পথটোৰে, যাৰ বাবে প্ৰশাসনক ব্যৱস্থা ল'বলৈ দাবী স্থানীয় লোকৰ। এইদৰেই পয়া লগা যাতায়াত ব্যৱস্থাই জিয়াটো ভোগাইছে ভিন্ন প্ৰান্তৰ জনতাক। জোনাইৰ পৰা গৌতম পেগু আৰু বকলীয়া ঘাটৰ পৰা ৰাজু কাঠাৰ, নিউজ লাইভ।